Hey guys, welcome back to my YouTube channel, Kamal Kumar. চাওক না আমাৰ ফালে ৰাতিপুৱা নহয় ডাইৰেক্ট দুপৰীয়া হয় আৰু যিটো ৰ'দ বাপৰে কামত যাব ওলাইছিলোঁ কামত যোৱাও নহ'ল আৰু ইমান ৰ'দ কি কাম কৰিব ইমান গৰমখনত তাকে বোলো নাযাওঁ আজি অকণমান ৰেষ্ট লওঁ ভাবিছোঁ তাকে এই মামা ঘৰৰ ওচৰতে বিয়াখন আছে মানে মামা জীয়েকৰ বিয়া আৰু মাহঁতি যাব আগতে তাৰপিছত মই ভাবিছোঁ আৰু চাই লওঁ আজি যিহেতু কাম নকৰোঁ বিয়া খাব যাম কি হয় এতিয়া আৰু তাত মানুহে জাল মাৰি আছে মাছ পাইছে নেকি তালৈ গৈ চাওঁ বুলি ভাবিছোঁ সঁচাকৈ দেই ৰাতিপুৱা নহয় আজিকালি ডাইৰেক্ট দুপৰীয়া হয় 12টামান বজাৰ নিচিনা লাগিছে এতিয়া প্ৰায় 7টামান বাজিছে আৰু 7-8টামান বাজিছে যিটো ৰ'দ ইয়াত থাকিব নোৱাৰি দেই ঘৰলৈ যোৱা ভাল এনেই আহিলোঁ নিচিনা লাগিছে এইফালে মাছৰ চাটনি এইফালে চানা আলু ভাজি ভাত কেইটামান খাই লওঁ এইফালে ভাইটিয়ে ভাত খাই আছে পুৰা দবাইছা ন ৰাতিপুৱাই হেৰি চাওক 30 ডিগ্ৰী হ'লে আকৌ দুপৰীয়ালৈ বাকী আছে তো গাইছ জাষ্ট কাৰত গৈ আহিছোঁ এতিয়া মামা ঘৰত বিয়া খাবলৈ ওলামগৈ আৰু তাৰপিছত প্ৰথম মানে এই ভণ্টি দুজনীক থৈ আহিব কৈছে তাৰপিছত আকৌ মা আৰু আইতাক নিব লাগিব মানে মই 2-3 বাৰ অহা যোৱা কৰিব এতিয়া গাটো মুচি কাপোৰবিলাক পিন্ধিলোঁ ভণ্টি দুজনীক লৈ আহিছোঁ আমি এতিয়া খাই গৈ দিয়া ডাঙৰ ভণ্টি একেবাৰে গৈ এতিয়া মই মামা ঘৰতে লগ পাইছোঁ আৰু ভণ্টিহঁতক মই নমাই থৈ আহিলোঁ এতিয়া মা আৰু আইতাক লৈ আহোঁগৈ মোবাইলটো কি হৈছে নাজানো মানে এনেকৈ বেক কেমেৰা কৰি অট'মেটিক ব্লাৰ হৈ গৈছে কি হৈছে এবাৰ আইতা আৰু মাক লৈ আহিলোঁ চিটকেইটা এহেঁতৰ হৈ পৰিছে আৰু মইতো নাই টেংকি কৰি আছোঁ এইটো হৈছে আমাৰ মামাহঁতৰ ঘৰ এইটো হৈছে সৰু মামা ঘৰ এইটো ডাঙৰ মামা ঘৰ আৰু মাজু মামা বেলেগত থাকে আৰু বিয়াখন সেইফালে আছে সেইখন এইফালে পদূলি কাষতে বাগান এইটো আৰু আমাৰ মামা ঘৰ আৰু ভণ্টিজনী হয়নে মাজু মামা ছোৱালী এইটো ডাঙৰ মামা মানে নিচা বুলি ক'ব লাগে আমাৰ আহোমত কিন্তু প্ৰায়বিলাক মানুহে মামা বুলিয়ে কয় মা আইতা এজনী মাজু মামী বোলো এইজনী আমাৰ আইতা হয় মানে মাক আৰু এতিয়া নাই তেনেকৈ বেছি বছৰ হোৱা নাই 2 বছৰমান হ'ল চাগে ন মামী এনাই 3 বছৰ হ'বগৈ হোৱা নাই আমিও ঘৰত নাই এতিয়া মামাও ঘৰত নাই ফটোতে দেখাই দিছোঁ সৰু মামা সৰু মামী দুটা ক'লা ক'লা পিন্ধি লৈছোঁ আৰু এতিয়া ই চাৰ্ট পিন্ধিছে মই স্পৰ্টিং বিয়া ঘৰলৈ এপাক গৈ আহোঁ বুলি ভাবিছোঁ নাখাবি কমকৈ খাওঁ মানুহ ধেৰ আছে দেই কমকৈ খাবি দেই কমকৈ খাবি বেছিকৈ নাখাবি খাবি নে কমকৈ হয় নেকি কমকৈ খাবি ধেৰ মানুহ আছে বাকী বোলে থবি দেই ইমানকৈ নাখাবি তহঁতি গজব বেজতি লোকৰ দামী মোবাইলত ভিডিঅ' অকণমান বনাই আছোঁ আৰু কেনেকুৱা কোৱালিটি আহে আমাৰ ফটো ফকতীয়া ভাবিছোঁ বিৰাট গৰম লাগিছে ফ্ৰিজৰ পানী অকণ খাই যাওঁ হ'ব বোলে ঘৰত কোনোৱে নাই মামাহঁতৰ ঘৰত চব বিয়া ঘৰতে পানী আছে নে নাই আছে আইচত খাওঁ মাছখন ভাৰি হৈছে গোন্ধাইছে ইয়াত এইখিনি পানীয়ে খাওঁ আমাৰ এজনী সৰু মনুজনী খং উঠিছে অ' আমাৰ ল'ৰাজনী
কি হৈছে ভাত খালা নাই তুমি ইও খং উঠিছে ল'ৰাজনী দন্দুই এবাৰ আহিলোঁ ঘৰলৈ ভণ্টিহঁতক থ'বলৈ এবাৰ মা আৰু এটা আনিব আছে একদম মানে কৈছোঁ ঘামি এদাই হৈ গৈছোঁ আৰু উপায় নাই দুবাৰ তিনিবাৰ অহা যোৱা হ'বলগীয়া হৈছে ভাতটো খাই লৈ গাহৰি মাংস আৰু সাংঘাতিক গৰম পটকৈ মাহঁতক লৈ আহোগৈ আৰু প্ৰায় এদাই হ'ল আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ তই তেতিয়াহ'লে কাইলৈ আমাৰ যাবি না থাকিবলৈ ঠিক আছে তেতিয়াহ'লে মোৰ চেনেলটো ডেছক্ৰিপশ্যন বক্সত থাকিব আপুনি ছাবস্ক্ৰাইব কৰি দিব দেই ঠিক আছে কৰি দিব এই মোতকৈ বেছি আছে এতিয়া মোৰ মানে কি ক'ব ডাঙৰ হিৰ' না দেন বাই বাই দেই A few moments later. মই মানে ঠাকুৰণ ফালে আহিছিলোঁ এতিয়া মানে আমাৰ দাই এজনে ডিব্ৰুগড়তে কিবা কৰে আৰু সৰু সুৰাকৈ চাকৰি এটা মানে কালি ঘৰলৈ আহিছিলে আজি মই থ'বলৈ গৈছিলোঁ আৰু ডিউটি আছে বোলে এতিয়া তেনেকৈ আজি ভিডিঅ'টো যদি কিবা অকণমান অলপ ভাল পালে চাই মেলি লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেন এতিয়া মই ঘৰলৈ যাওঁ এইফালে ৰাস্তাত ৰখিয়ে ব্লগটো মানে এণ্ড কৰি দিওঁ বুলি ভাবিছোঁ আৰু ঘৰত গৈ মই এতিয়া এডিটিং কৰিব লাগিব কাইলৈ আপলোড কৰিব লাগিব কাইলৈ যদি ফটোটো ভাল কৰে এতিয়া কামলৈও যাম কাইলৈ ব্লগ নাহিব চাগে এতিয়া আজি আছিলোঁ কাৰণে এনেই বনাই দিলোঁ আৰু এটা দেন বাই বাই মই এতিয়া ঘৰত যাওঁ এইফালে মোৰ বসন্তি ষ্টাৰ্ট কৰোঁ আৰু বাই বাই